এতিয়ালৈকে আমি ক'ব পাৰো যে গৌৰৱ গগৈৰ অলপ স্থিতিটো ভাল। ভূপেন বৰাই বিপৰীয়াত খুব বেছি টাফ ফাইট এটা সন্মুখীন হ'ব। বিজেপিৰ আমি সৰ্বমুঠ আসন যদি কওঁ আগতকে অলপ বাঢ়িব। কিছু কিছু সমষ্টিত খুব ইণ্টাৰেষ্টিং হ'ব গৈ আছে। আমি যেনেকে কিছুমান জেগাত আমি অলৰেডি এটা আভাস পাওঁ, তাতে ফিল্ড ভিজিট যেতিয়া কৰোঁ আমি মানুহৰ পৰা মত ল'বলৈ চেষ্টা কৰোঁ। কিন্তু এইবাৰ খুবেই ইণ্টাৰেষ্টিং হ'ব, বিশেষ কেইটামান সমষ্টি খুব টাফ ফাইট হোৱা বুলি আমি ক'ব পাৰি। ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ বিধানসভাই হওক বা লোকসভা নিৰ্বাচনত আপুনি প্ৰেডিকশ্যন দিছিল। এবাৰ আপুনি এতিয়ালৈকে প্ৰেডিকশ্যন দিয়া নাই। হয়তো প্ৰথমবাৰৰ বাবে আপুনি NK-TVত আপুনি অৱগত কৰিব কোনটো সমষ্টি এইবাৰ কেনেকুৱা হ'ব। যোৰহাট বিধানসভা সমষ্টি, দিছপুৰ বিধানসভা সমষ্টি হওক বা এই যিকেইটা চৰ্চাত আছে এইকেইটা সমষ্টি কেনেকুৱা হ'ব, বা বাকী সমষ্টিৰ কথাও অকণমান আপুনি যদি কয়। মই প্ৰায়বোৰ সমষ্টি ঘূৰিছোঁ, দুই এটা সমষ্টি এতিয়াও ঘূৰিব বাকী আছে। তথাপিও আজিৰ প্ৰেক্ষাপটত আমি এতিয়াও ভোটদান হোৱা নাই। যেতিয়ালৈকে মতদান নহয়, কিমান পলিং পাৰ্চেণ্টেজ আছে সেইখিনিও বহু গুৰুত্বপূৰ্ণ হয়। সেয়েহে সেই পেটাৰ্ণটোৰ পিছতহে আমি এটা নিৰ্ণায়ক স্থিতিত আহিব পাৰোঁ। এটা আমি কোন জয় হ'ব কোন পৰাজয় হ'ব, কাৰণ ভোটিং পেটাৰ্ণটোৰ ওপৰত শেষ হাঁহি কোন মাৰিব সেইটো আমি চাব পাৰোঁ। কিন্তু এতিয়ালৈকে আমি যিবোৰ বিশেষ সমষ্টি আমি দেখি আহিছোঁ, সেইসমূহ সমষ্টিত এতিয়া আমি বিপৰীয়াত আমি ভূপেন বৰা ডাঙৰীয়াৰ অলপ অগ্ৰগতি আমি দেখি আহিছোঁ, ফিল্ড ভিজিটত আমি দেখিছোঁ। যদিও এতিয়া স্পষ্টভাৱে মই ক'ব নোৱাৰোঁ, কাৰণ এইটো একদম অফিচিয়েলি আমাৰ যি প্ৰেডিকশ্যনৰ ডাটা নহয়। কিন্তু এতিয়ালৈকে আমি ক'ব পাৰোঁ যে ভূপেন বৰাই বিপৰীয়াত খুব বেছি টাফ ফাইট এটা সন্মুখীন হ'ব। কাৰণ শেষ মুহূৰ্তত যিহেতুকে তেওঁৰ দল সলনি হৈছে, তেওঁৰ যি মানুহ আছিলে, যিসকল কাৰ্যকৰ্তা আছে, তেওঁলোকৰ ভিতৰত এটা বিভ্ৰান্তি দেখা গৈছে। আৰু সেইমতেও নাৰায়ণ ৰাম ভূঞা, তেখেতক নাৰায়ণ ভূঞা বুলিও কয়, তেখেতৰো খুব ষ্ট্ৰং এটা হোল্ড এটা আছে ফিল্ডত দেখা গৈছে। চ' সেইখন ইণ্টাৰেষ্টিং হ'ব। তথাপিও আমি ক'ব পাৰোঁ যে বিপৰীয়াত বৰ্তমানলৈকে ভূপেন বৰা অলপ অগ্ৰগতি পাই আছে। যোৰহাটটো কেনেকুৱা? যোৰহাটত খুব ইণ্টাৰেষ্টিং হ'ব। এতিয়ালৈকে আমি ক'ব পাৰোঁ যে গৌৰৱ গগৈৰ অলপ স্থিতিটো ভাল। তেখেতৰ স্থিতিটো মানে মানুহৰ পাব্লিকৰ অলপ সমৰ্থন যোৰহাটবাসীয়ে আদায় কৰিবলৈ বা যোৰহাটবাসীৰ পৰা আদায় কৰিবলৈ তেওঁ সক্ষম হৈছে। তো যদিও মতদান যিহেতুকে হোৱা নাই, পৰহি মতদান হোৱাৰ পিছত আমি ফাইনেল এটা আউটলুক এটা পাম। কিন্তু বৰ্তমানলৈকে তেওঁৰ যোৰহাটৰ পৰা তেওঁ অগ্ৰগতি পোৱা বুলি আমি ধৰিব পাৰোঁ। ৰঙা নদীটো আপুনি কৈছিলে মোক। ৰঙা নদী খুব এটা টাফ ফাইট হ'ব গৈ আছে। যিগৰাকী বিজেপি, ভাৰতীয় জনতা পাৰ্টি, তেওঁ যদিও জনপ্ৰিয়তাৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত খুব জনপ্ৰিয় হৈ আছে, তেওঁৰ চৰ্চা হৈ আছে, খুব এটা এনকাৰেজিং হৈছে, ইউথ হিচাপে আহিছে। তেওঁৰ প্ৰতিদ্বন্দ্বী যিগৰাকী আছে, তেওঁ খুব ধনবল হওক বা যি হওক, তেওঁ খুব আগবাঢ়ি থকাৰ হিচাপত, সেই হিচাপে তেওঁৰ হোল্ডটো বাঢ়ি গৈ আছে দিনক দিনে। চ' ৰঙা নদীত আমি এটা টাফ ফাইট আমি দেখিব পাৰিম। কিন্তু মোৰ বোধেৰে বিজেপিৰ প্ৰাৰ্থীগৰাকী অলপ শেষ মুহূৰ্তত আগুৱাই যোৱাৰ সম্ভাৱনা আছে তাতে। অসমৰ কেইবা 126টা সমষ্টি গৈছোঁ বুলি আপুনি মোক উল্লেখ কৰিছে। সামাজিক মাধ্যমতো আপুনি বিভিন্ন ব্যক্তিৰ লগত যোৱা আপুনি সামাজিক মাধ্যমতো আপোনাৰ একাউণ্টৰ যোগেদি ফটো দিছে। দিছপুৰ সমষ্টি কেনেকুৱা হ'ব, বা গুৱাহাটী সমষ্টি কেইটা, বা অসমৰ এইবাৰ অসমত বিজেপিয়ে কিমান আসন পাব আপোনাৰ দৃষ্টিত, কংগ্ৰেছে কিমান আসন পাব, বাকী সকলেও কিমান? বিজেপিৰ আমি সৰ্বমুঠ আসন যদি কওঁ আগতকে অলপ বাঢ়িব। বিজেপিৰ এইবাৰ বেয়া নহয়। প্ৰায় আগৰবাৰতকে বিজেপিৰ মানে NDAৰ যিটো মিত্ৰজোঁটৰ যিটো আছে, তাত তেওঁলোকে আসন অলপ বেছি পাব। কংগ্ৰেছৰ দুই এখন আসন হয়তো তেওঁলোকে হেৰুৱাব পাৰে। এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে বিজেপিৰো দুই এখন বিশেষ আসন হয়তো এইবাৰ নাথাকিব পাৰে। কিন্তু তথাপিও অভাৰঅল বিজেপিৰ এটা ভাল স্থিতি এটা দেখা পোৱা গৈছে। ৰাইজৰ দল হওক, জাতীয় পৰিষদ হওক, তেওঁলোকেও মানে খুব ভালকে এইবাৰ লাগি আছে, খুব সুন্দৰকে লাগিছে। দুই এটা জেগাত যেনেকে বিশেষকে সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যিটো তেওঁৰ ভালে পজিশ্যন বেয়া নহয়, মানুহে এটা আণ্ডাৰ কাৰেণ্ট তাতে দেখা পোৱা গৈছে। আমি ভালেখিনি সময় আমি খোৱাং ডিষ্ট্ৰিক্টত আছোঁ। আমি 2টা দিন আমি খোৱাং ডিষ্ট্ৰিক্টত দিছোঁ, কাৰণ আমি প্ৰপাৰ এটা যাতে
সমীক্ষাত আমি প্ৰপাৰ বস্তুটো পাব পাৰোঁ। সেইকাৰণে খোৱাং সমষ্টিত আমাৰ আটাইতকৈ বেছি সময় লাগিছিলে আৰু সভাপতিৰ লগতো আমি গৈছোঁ, দেখিছোঁ। কাৰণ গোটেই বস্তুটো এটা ভালকৈ চাব, চক্ৰধৰ গগৈ ডাঙৰীয়া যিহেতুকে 10 বছৰ আছে, ৰাস্তা পদূলিৰ কথা অলপ তাতে শোচনীয় আমিও দেখিছোঁ। আমাৰো গাড়ী 2-এবাৰ বেয়া হৈছে তাতে, মানে সেয়েহে আমি ক'ব পাৰি যে লুৰিণজ্যোতি গগৈ বৰ্তমানলৈকে আগবাঢ়ি আছে, মানুহৰ সমাদৰ পাইছে, মৰম পাইছে আৰু মানুহৰ মাজত সোমাব পাৰিছে। সেইটো ভোটলৈ কিমান কনভাৰ্ট হয় সেইটো আমি 9 তাৰিখেহে গম পাব পাৰিম। দিছপুৰ সমষ্টি বা এগৰাকী আপুনিও গুৱাহাটীতে আছে বছৰ বছৰ ধৰি, আপুনি দেখিছে যে সামাজিক মাধ্যমত গুৱাহাটীৰ এগৰাকী জেনজি প্ৰাৰ্থী কুংকি চৌধুৰী হওক বা দিছপুৰ সমষ্টি বা এই গুৱাহাটী ডিমৰীয়া সমষ্টি বা চেণ্ট্ৰেল গুৱাহাটী, এইকেইটা সমষ্টি কেনেকুৱা হ'ব? নিউ গুৱাহাটীৰ কাৰণে বিজেপিৰ এটা ভাল খবৰ থাকিব, নিউ গুৱাহাটীৰ ভাৱে থাকিব। চেণ্ট্ৰেল গুৱাহাটীৰ কাৰণেও বুলি ক'ব পাৰি। প্ৰদ্যুৎ বৰদলৈ যদিও একেবাৰে শেষ মুহূৰ্তত দল দিছপুৰৰ বাবে তেখেতে একদম শেষ মুহূৰ্তত যিহেতুকে এণ্ট্ৰি লৈছে, যিটো পেৰাচুট লেণ্ডিং কৰা বুলি কয় সাধাৰণতে, যিটো শব্দ ইউজ কৰা যায়, পেৰাচুট লেণ্ডিং কৰি হ'লেও তেওঁৰ কিছু সময়ত কিছু জেগাত কিছু অঞ্চলত আমি ভাল দেখিছোঁ। কিছুমান পুলিং ষ্টেচনত আমি একজেক্টলি পুলিং ষ্টেচন আমি গণনা কৰোঁ যে আগতে কোন পুলিং ষ্টেচন, কাৰণ এটা জেগাত এটা বস্তু আমি সদায় মন কৰিব লাগে, এটা বস্তু মন কৰোঁ যে আমি প্ৰাৰ্থীতকে পাৰ্টীৰ দলীয় সংগঠনৰ কিমান ভোট আছে সেইটো এটা উল্লেখযোগ্য দিশ। কাৰণ সংগঠনে অলৰেডি তাতে কাম কৰি থাকে, প্ৰাৰ্থী যোনে নহওক দলটোৰ প্ৰতি, সংগঠনটোৰ প্ৰতি মানুহৰ এটা আত্মীয়তা থাকে। চ' আল্টিমেটলি গৈ পিনে সেইখিনিয়ে মেটাৰ কৰে, সেইটো 70 to 80% মেটাৰ কৰে যে কোন দলত তেওঁলোকে ভোটদান কৰিব বা কোন দলৰ লগত জড়িত। প্ৰাৰ্থীটো 30% আমি ধৰিব পাৰোঁ, খুব বেছিৰো বেছি, যদিহে সেই প্ৰাৰ্থীজন মানে অলপ হেৰি নহয়। ঠিক তেনেকে সাংগঠনিক যিটো ভেটি বিজেপিৰ এই 3টা সমষ্টি, মানে গুৱাহাটী চেণ্ট্ৰেল হওক, গুৱাহাটী নিউ গুৱাহাটী হওক, দিছপুৰ সমষ্টি হওক, জালুকবাৰী সমষ্টি হওক, ইয়াৰ আশে পাশে যিখিনি অঞ্চল হওক, খুব ষ্ট্ৰং হৈ উঠিছে। কাৰণ ইয়াতেই মূল কুচকাৱাজখিনি চলে। সেইকাৰণে মীৰা বৰঠাকুৰে এটা ডাঙৰ ফাইট দিব আৰু তেখেতে বহুখিনি আগবাঢ়িছে, ভাল হৈছে। জয়ন্ত দাসৰো বেয়া নহয়, তেওঁ খুব বেছি আগবাঢ়িছে সমৰ্থন। লাষ্ট মুমেণ্টত মই যদিও ইয়াতে যোৱা 10 দিন নাই, শেহতীয়া ছবি আজি চাবলৈ মই চেষ্টা কৰিম। আজি মই গুৱাহাটী আৰু গুৱাহাটীৰ ওচৰৰ এইখিনি ঘূৰিম। তেওঁ শেহতীয়াকৈ যিখিনি খবৰ পাইছোঁ, যিখিনি ইনপুট পাইছোঁ, তেওঁৰ স্থিতি অলপ ভাল হৈ আছে, আগতকৈ সবল হৈছে, তেওঁক সমৰ্থন আদায় কৰিব পাৰিছে আৰু হয়তো তেওঁ 2nd পজিশ্যনলৈকে অগ্ৰগতি হোৱাৰ সম্ভাৱনা আছে জয়ন্ত দাসৰ, যদিহে তেওঁ এনেকুৱা স্থিতিত আজি আৰু অহাকালি থাকে। প্ৰদ্যুৎ বৰদলৈ জয় হোৱাৰ সম্ভাৱনা বেছি ইয়াতে সাংগঠনিক ভেটিৰ দিশত, কাৰণ প্ৰাৰ্থী অনুযায়ী আমি চাব গ'লে বেলেগ হয় কথাটো, কিন্তু অলৰেডি যিহেতুকে টিমটোৱে কাম কৰি থৈছে, সেই টিমৰ ফলটো তেওঁ নিশ্চয় পাব। আপুনি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত গৈছে, প্ৰতিগৰাকী প্ৰাৰ্থীৰ লগত কথা পাতিছে বা ইতিমধ্যে আপুনি এক্সিট পোল দিছে। মই পুনৰবাৰ আপোনাক এটা কথাই সুধিব বিচাৰিছোঁ, আপোনাৰ ইয়াৰ আগতো আপুনি কৈছে যে প্ৰেডিকশ্যন আপোনাৰ কিছু মিলিছে, এইবাৰ আপোনাৰ প্ৰেডিকশ্যনৰ মতে সকলো হ'ব বুলি আপুনি ভাবেনে? 2014 চনত, 2019 চনত, 2021 চনত 100% শুদ্ধ হৈছে। সেয়েহে মই মোৰ টিমটোৰ প্ৰতি, আৰু মোৰ টিমটোত কেৱল 2-3জন মানুহ নাই, আমাৰ প্ৰত্যেকটো সমষ্টিত মই 100জন বিভিন্ন স্তৰৰ ব্যক্তিৰ লগৰ পৰা ইনপুট লওঁ। তেওঁ বুদ্ধিজীৱী হ'ব পাৰে, সৰু শ্ৰমজীৱী হ'ব পাৰে, মানে প্ৰত্যেকটো স্তৰৰ পৰা, ষ্টুডেণ্ট এজন হ'ব পাৰে, ইউথ হ'ব পাৰে, বয়সীয়াল ব্যক্তি এজন হ'ব পাৰে, সকলোৰ পৰা ল'বলৈ চেষ্টা কৰোঁ। আৰু সেইটোৱে হয়তো মেজিকেল প্ৰেডিকশ্যন, আমাৰ যি এই নতুন মেজিক আৰু যি জ্যোতিষ শাস্ত্ৰ আৰু লগতে ফিল্ড ভিজিট, এই গোটেইখিনি সংমিশ্ৰণ কৰি যিটো এটা ডাটা কৰি আমি এনালাইচিছ কৰোঁ, সেইটোত একুৰেচি সেইটো কাৰণে হাই হয়। এইবাৰো মোৰ 100% নিশ্চিত যে এইবাৰ বহুখিনি চেলেঞ্জ আছে। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত আমাৰ কোনো ৰেফাৰেঞ্চ পইণ্ট নাই, এইবাৰ কাৰণে আমাৰ কাৰণে একদম ফ্ৰেছ বুক। আৰু দ্বিতীয়তে এটা পৰ্যায়ত যেতিয়া ভোটগ্ৰহণ হৈছে, আমাৰ সময় আটাইতকৈ কাটৰ হৈ পৰিছে, সময় আমি পোৱা নাই। যোৱাবাৰ আমি 3টা ফেজত হ'লে আমি ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ কৰাৰ পিছত আমি সময় পাওঁ টেকনিকেলি, কিন্তু এইবাৰ আমি বহু জেগাত আমি যিটো সময় দিব লাগে সেইটো সময় দিব পৰা নাই, বা এতিয়াও আমাৰ বহুখিনি সমষ্টি বাকী ৰৈ গৈছে, আমাৰ হাতত মাত্ৰ 2টা দিন আছে। আৰু ভোটগ্ৰহণ হোৱাৰ পিছতো আমাৰ এই যাত্ৰা থাকিব। কিন্তু মই
একেবাৰে আশাবাদী যে এইবাৰো আমি কোনো ব্যতিক্ৰম নহওঁ 100% শুদ্ধ সঠিক আৰু স্পষ্ট যিখন প্ৰেডিকশ্যন মেজিকেল প্ৰেডিকশ্যন আমি আগবঢ়াম বুলি আশা ৰাখিছোঁ আপোনাৰ দৃষ্টিত বা আপোনাৰ প্ৰেডিকশ্যনে এই নিৰ্বাচন ফলাফল ঘোষণা হোৱাৰ পাছত চৰকাৰ কোনে গঠন কৰিব চৰকাৰ বিজেপিৰ দিশেই চৰকাৰ গঠন হ'ব সেইটো মানে সেইটো স্পষ্ট হৈ পৰিছে যিখিনি মই ঘূৰি আহিছোঁ বৰ্তমানলৈকে আৰু বিজেপিৰ ফালে এতিয়া চৰকাৰ গঠন হোৱাৰ যি জনমত আছে সেইটো আটাইতকৈ বেছি প্ৰবল দেখা গৈছে জেনজি এইবাৰ আমি দেখিবলৈ পাইছোঁ বিশেষকৈ এটা শব্দ জেনজি আপুনি নিজেও শুনিছে এই যি জেনজিৰ যিসকল প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাই হওক মৰিয়নি গুৱাহাটীৰ কুংকি চৌধুৰীয়ে হওক বা মিত্ৰজোঁটেও এইবাৰ বহু কম বয়সীয়া তেওঁলোকে নতুন প্ৰজন্মক অগ্ৰাধিকাৰ দিছে সেই নতুন প্ৰজন্মসকলে কেনেকুৱা হ'ব তেওঁলোকৰ অকণমান চমুকৈ যদি কৈ দিয়ে জেনজিসকললৈ প্ৰথমটো শুভেচ্ছা তেওঁলোকে আহিছে পলিটিক্সত ভৰি দিছে সেইটোৰ কাৰণে তেওঁলোকক আমি শুভেচ্ছা আগবঢ়াইছোঁ তেওঁলোকে খুব ভাল বৰ্তমানলৈকে ফাইট দিছে যুঁজ দিছে ছ'চিয়েল মিডিয়াত তেওঁলোকৰ হোলটো খুব ভাল হৈছে আৰু এনেকেই যদি আমি জেনজিসকলক এই ফিল্ডটোত পাওঁ নিশ্চয় ইয়াৰ সলনি হ'ব ইয়াৰ মানদণ্ড সলনি হ'ব কাৰণ জেনজি মানে হ'ল এনাৰ্জি জেনজি মানে হ'ল এনাৰ্জেটিক এটা শব্দ আৰু খুব উৰ্জা থকা শব্দ এটি চ' জেনজি সকলোকে মই শুভেচ্ছা আগবঢ়াইছোঁ তেওঁলোকে যি ধৰণে আহিছে কিন্তু ইয়াৰ পিছতো তেওঁলোকে ছাষ্টেইন কৰি থাকিব লাগিব জয় পৰাজয়টো ডাঙৰ কথা নহয় জেনজিসকল এই ফিল্ডটোত এই পলিটিক্সত তেওঁলোকে আগমনটোৱে ডাঙৰ কথা সেইটো হোৱাৰ লগে লগে সেইটোৰ কাৰণে আমি এটা সুখী বা ভাল দিশ হিচাপে আমি গণনা কৰোঁ সামৰিম মই চমুকৈ আপোনাক চমুকৈ ক'লে মোৰো সুবিধা হ'ব সময় কম মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ উজনি অসম আৰু নামনি অসম বা মধ্য অসমত বিজেপিয়ে কিমান পাব কংগ্ৰেছে কিমান পাব আপোনাৰ দৃষ্টিত আসন কিমান পাব আসন এতিয়া একজেক্টলি আসনখন ক'ব কাৰণে মোৰ অলপ বৰ্তমান সময়ত স্থিতি নহ'ব কাৰণ মতদান হোৱা নাই আৰু একজেক্ট ফাইনেল ৰিপৰ্ট এতিয়ালৈকে অহা নাই সেইখিনি অহাৰ পিছত আমি ফাইনেল ৰিপৰ্ট যাম তথাপিও প্ৰত্যেকটো ঠাইত উজনি অসম মধ্য অসম আৰু নামনি অসমত উজনি অসমৰ বিজেপিৰ ভাল মধ্য অসমতো বিজেপিৰ ভাল নামনি অসমৰ ফালে বা আনবোৰ যে এলেকাত বিজেপিৰ দুই এটা মানে চিট তেওঁলোকে হেৰুৱাব আৰু সেইপিনে কম আসন হয়তো আহিব পাৰে কিন্তু তথাপিও এই তিনিটা ঠাইত ভাল অভাৰঅল ভাল মানে আমি যদি ছেপাৰেট নকৰোঁ বিজেপিৰ ভাল অভাৰঅল বিজেপিৰ বেয়া নহয় জুবিন গাৰ্গৰ ইছ্যুৱে হয়তো চাগে ক'তো প্ৰভাৱ নেপেলাব আপোনাৰ দৃষ্টিত নেপেলাব মই জুবিনদাৰ কথাটো মই পলিটিক্সৰ লগত মই পাৰ্চনেলি আনিব একেবাৰে নিবিচাৰোঁ কাৰণ এইটো নানাই ভাল আমিও কথা নপতা ভাল আৰু কোনো পলিটিকেল পাৰ্টীয়ে জুবিনদা এটা টোটেলি সত্তা এটা সেই সত্তাটোক আমি সন্মান জনাই পলিটিক্সৰ পৰা আমি টোটেলি বিৰত ৰাখিবলৈ মই বিচাৰিম আৰু এটা কথা মই সামৰিম আপোনাৰ পৰা বিদায় ল'ম এইবাৰ আপুনি গোটেই অসম ঘূৰিছে কিমানগৰাকী প্ৰাৰ্থীৰ লগত আপুনি কথা পাতিছে বা এইবাৰ আপুনি ৰাজহুৱাভাৱে কেতিয়া ক'ব গোটেই কথাখিনি আমি প্ৰায়বোৰ প্ৰাৰ্থীৰ লগত ঘূৰিব চেষ্টা কৰিছোঁ প্ৰত্যেকটো দলৰ প্ৰাৰ্থীৰ লগত নিৰ্দলীয়সকলৰ লগত প্ৰত্যেকজনৰ লগত আমি টেলিফোনিক হওক গৈ সাক্ষাৎ কৰা হওক গোটেইখিনি কৰিলোঁ এইবাৰ খালি আমাৰ এটা অসুবিধা আছে ইলেকশ্যন কমিশ্যনৰ পৰা এটা নিৰ্দেশনা আহিছে যে মানে 9 তাৰিখ ৰাতিপুৱা 6 বজাৰ পৰা 29 তাৰিখ সন্ধিয়া 6 বজালৈকে কোনো ধৰণৰ এক্সিট পোল অপিনিয়ন পোল বা কোনো ধৰণৰ সমীক্ষা দিব নোৱাৰে সেইকাৰণে আমি আমাৰ ৰেষ্ট্ৰিক্টেড আছে 29 তাৰিখৰ পিছতে আমি ভাল দিন এটাত চাই আমি ঘোষণা আৰম্ভ কৰিম আমাৰ এইবাৰ দাদা আৰু এটা কথা মই আপোনাক সুধিছোঁ এইবাৰ কিমান মান ভোট পলিং হোৱাৰ সম্ভাৱনা আছে অসমত এইবাৰ পলিং পাৰ্চেণ্টেজ খুব ভাল হ'ব যিখিনি দেখি আহিছোঁ বতৰে একো অসুবিধা নিদিলে আমি প্ৰায়বোৰ জেগাত 80 পৰা 90% পলিং আমি দেখিছোঁ